মুখ বন্ধ কৰি থাকোঁ দুৰ্নীতিটো অলপ চলপ মানে নোহোৱাকৈ কতো নাই BTCত যিখিনি তেওঁলোকে দুৰ্নীতি হোৱা বুলি কৈছে জব কাৰ্ডত কৈছে জব কাৰ্ডত দুৰ্নীতি হোৱা বুলি কৈছে সেইটো হাগ্ৰামা মহিলাৰ ডাঙৰীয়া নহয় তাৰ কাৰণে জগৰীয়া নহয় এটা ফিল্ড লেভেলত যদি কোনোবাই কৰে সেইটো আমাৰ দৃষ্টিগোচৰ নহয় তো অসমত হোৱা নাই নেকি অসমত কিমান হৈছে ঘৰ নোপোৱাৰ কাৰণে ঘৰ হ'লেও ঘৰ নাই পোৱা কিমান ঘৰ নোপোৱা মানে আমি আপোনালোকৰ যদি দেখা পাওঁ চেনেলৰ যোগেদি আমি কিমান ঘৰ নোপোৱাৰ কাৰণে দুখ সেইটো আমি দেখা পাওঁ পঞ্চায়ত প্ৰেচিডেণ্টৰ ওপৰত তেওঁলোকে বিক্ষোভ কৰা সেইবিলাক আমি BTCৰ বাহিৰতে পাওঁ আছে আমাৰ তাতো যিটো আমি কভাৰ কৰিব পৰা নাই BTCত মই মেজিক নাম্বাৰটো ক'ব নোৱাৰোঁ কিন্তু ক'ব বিচাৰিছোঁ এইটো নিশ্চিতভাৱে কৈছোঁ যে BTCত BPFে মানে চৰকাৰটো গঠন কৰিব নিজৰ ইচ্ছাত কৰিছে আমাৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ তেখেতক কোনো ডিষ্টাৰ্ব দিয়া নাই আমি যিটো জাতিটোৰ কাৰণে যিটো আমি ভাল চিন্তা কৰিছোঁ সেইখিনি কাম আমি কৰিছোঁ তাৰ যদি তেওঁলোকে ব্যতিক্ৰম চিন্তা কৰে বা বুজি পায় তেতিয়াহ'লে আমাৰ ক'বলগীয়া কথা নাই তেওঁলোকে যেনেকৈ বুজিছে তেনেকুৱা ধৰণৰ তেওঁলোকে কৰিছে ইয়াত আমাৰ ক'বলগীয়া নাই আৰু ইয়াত BPFৰ কোনো ক্ষতি নহয় হিমন্ত বিশ্ব শৰ্মা যে কৈছে BTCত তেওঁলোকে 15 দিনৰ ভিতৰত মাটিৰ বাৰ্তা দিব যিটো BPFে সদৰ ওচৰত দিব পৰা নাই বুলি তেওঁলোকে কৈছে কি ক'ব আৰু ইয়াত মানে কিছুমান পলিচি আছে পলিচিৰ মাজত যিসকল মানে ইয়াৰে বাসিন্দা তেওঁলোকে পায় কিন্তু বাহিৰৰ পৰা অহাবিলাকে নাপায় সেই কথাটো মানে আমাৰ ব্ৰিটিছ পিৰিয়ডৰ পৰা আছে ট্ৰাইবেল বেলেণ্ট ব্লকত বাহিৰৰ পৰা যদি মাটি কিনিব বিচাৰে সেইটো নাপায় সেইটো অকল BTC নহয় গোটেই অসমত এইটো আইনটো গোটেই অসমত আছে দুৰ্নীতি ক'ত নাই মোক বাছি উলিয়াই দিলে হ'ল দুৰ্নীতি ক'ত নাই